हादरसायाव जौ जुवा ड्राग्स आरो जायखिजाया समाज बेरेखा हाबानि हेंथायै हादरसा सोरखारा गोख्रों राहा लाबोदों। बेफोरबायदि खामानि मावग्रा खायसे सुबुंखौ सम सम पुलिस खुंथायनिफ्राय सेबनानै हमनायजों लोगोसे आयेननि गेजेरजों गोख्रों साजा होबोदों। नाथाय अब्लाबो बेफोरबायदि खामानि मावनायनिफ्राय दासिम खायसे सुबुङा गोजान जायाखै। बेबादिनो थांनाय दान मोनथामसो सिगांनिफ्राय बरपेटा जिल्लानि हावली ओनसोलाव स्रोद सुलुंनि बिथा खालामनानै पुलिसआ सेबनानै गोबां ड्राग्स फालांगिजों सोमोन्दो थानाय सुबुंखौ हमनानै आयेननि गेजेरजों जोबथेसालियाव दैथायहरबाय। बेबादिनो दिनै बेलासिनि 5 रिंगासो समाव फिन हावलीनि मैरामारा सान्ति बाजाराव ओनसोलनि रायजोफोरनि हेफाजाबै सासे ड्राग्स फालांगिरिखौ हमनो हायो। मिथिनो हानाय बादिब्ला मोनसे स्रोद सुलुंनि बिथा खालामनानै हावली पुलिसआ ड्राग्स फालांगिरिखौ हमनो हायो। हमजानाय ड्राग्स फालांगिरिखौ हावली सान्ति बाजारनि मिजानुर रहमान होनना मिथिहोनायजों लोगोसे बिनि लोगोआव मोनद' प्लास्टिकनि कन्टेनाराव आबुं ड्राग्स आरो प्लास्टिक पेकेट मोनो होनना पुलिसनि फारसेनिफ्राय मिथिहोदों। हमनो मोननाय ड्राग्स फालांगिरि मिजानुर रहमानखौ हावली पुलिसआ थानायाव लाबोनानै बांसिनै मिथिनो थाखाय सेबो होनना मिथिहोबावो। गुबुन फारसेथिं ओनसोलनि सासे सुबुङा हावली ओनसोलनि सान्ति बाजाराव उदाङै ड्राग्स फाननाया बांनायनिफ्राय बांदों होनना बुंनायजों लोगोसे बे बिथिङाव पुलिस खुंथाया गोख्रों राहा लानांगौ होनना खावलायो। কি হয়েছে তার মানে ওসি সারে বলে ইয়াতে তার মানে ড্রাগস বিক্রি করা লড়া এটাক ধরিছে এনে সিভিল ড্রেসত আহিছিল তার মানে আসলে এই সিভিল ড্রেসত রেগুলার আপনার রাতিপুৱা 8টাৰ পৰা ইফালে 10টাত লৈ আৰু ভাটিবেলা 3টাৰ পৰা 8টা লৈ এই যেনেকুৱা গেলামালৰ দোকান বিলাকত যেনেকুৱা বিড়ি সিগাৰেট বিক্রি হয় তেনেকে বিক্রি কৰে আমাৰ এই তিনালি আৰু এইখিনি জায়গা। তার মানে মই এইটো প্রশাসনক কব খুজিছো আৰু বিশেষকৈ ৰাইজক শুনাব খুজিছো এইটো কি বিড়ি সিগাৰেট বিক্রি করা সিস্টেম কৰি দিছে নেকি যে ড্রাগস বিড়ি সিগারেট বিক্রি কৰিব পাৰে যদি তেনেকে কৰিব পাৰে মিডিয়াত লিখি দিয়ক যে ড্রাগস বিক্রি করা নিষিদ্ধ নহয় তেনেহলে ড্রাগস বিড়ি সিগারেটৰ নিচিনা দোকান খুলি বিক্রি কৰি দিয়ক। হ্যাঁ মানুহ এজন যদি এটা আহে আপোনাৰ কিবা লাগিব নেকি এনেকে সোধে। এইখিনি জায়গা ইমান জঘন্য হৈছে যেটো আমি ভাষাত কব নোৱাৰো। রেগুলার মোটামুটি 10টার পৰা 15টা পিলপিলি লৈ 3-4 জন আহিব আহি পেলাই এই তিনালিটোত ৰখি পেলাই একজন আহিব ইয়াৰ পৰা দাউৰি যাব যাই পেলাই কিবা লাগিব লগে লগে পেকেটৰ পৰা বস্তুবিলাক ওলাই দিও আমি চাই থাকো কৰিম কি ইয়াতে যদি আমি কিবা কবলৈ যাও নহয় কিছুমান মানুহ ব্যাকগ্ৰাউণ্ডত এনেকুৱাকে কয় বিজনেস কৰি আছে কি অসুবিধা এইটো বলে বিজনেস কৰি আছে। এতিয়া আমি বিচাৰো প্ৰশাসনে এইখিনি জায়গাত রেগুলার রাতিপুৱা 8টাৰ পৰা 11টাত লৈকে এটা ডিউটি কৰক আৰু ভাটিবেলা 3টাৰ পৰা 7টাত লৈকে ডিউটি কৰক। ডিউটি মানে পুলিশ যদি এটাকে তাক দিয়ে এইটো সাইডত আমাৰ এই শান্তি বজাৰ এৰিয়াখন ভাল হ'ব। আৰু যদি এতে যদি পুলিশ এনেকে নাহে আজি আহিছে পুলিশক তো ধন্যবাদ মোৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা পুলিশক অনেক ধন্যবাদ দিছো আমি। কিন্তু আজি লৈ যাব তেখেতে যাবে না তোলাই আহিব এইখিনি শেষ নহয়। কেইদিন আগতে ইয়াৰ পৰা মানুহ আৰু একজন এৰেষ্ট কৰিছিল এৰেষ্ট কৰিছিল কেইদিনমান জেল খাটি না কিবা কিবি কৰি আহিল আহি এতিয়া ডাবল বিজনেস কৰা আৰম্ভ কৰিছে। কিয় এইটো পুৰা প্ৰশাসনে খবৰ নলয় যে এই মানুহজন যে জেলৰ পৰা আহি পেলাই সি ভাল হল না বেয়া হল এই বস্তুটো খবৰ লোৱাৰ দায়িত্বটো নিশ্চয় আছে প্ৰশাসনত। এতিয়া কি খব খুজে চৰকাৰে কি কৰিব খুজে আমাৰ মানুহখিনিক এই কি ড্রাগসৰ বিজনেসত কি পেলাই দিব খুজিছে না মাৰিব খুজিছে। যদি মাৰিবৰ ইচ্ছা আছে ভ্যাকসিন দি গোটেইকেইটা পাব্লিকক মাৰি দিয়ক কারণ ড্রাগস বস্তুটো কেনেকুৱা বস্তু আমি সবেই বুজি পাওঁ। আমি এইটো চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো যদি তেখেতে ড্রাগস মুক্ত অসম গঢ়িব খোজে তেনেহলে ভালকে প্ৰশাসনৰ ওপৰত কমপ্লিট পাৱাৰটো দি দিয়ক যাতে কৰবাত এনেকুৱা কন্ডিশন যত আছে তাতে পেট্ৰলিং দিয়ক তাতে প্ৰশাসন যাই তাতে বস্তুটো যাতে ঠিক কৰিব পাৰে। নহলে আমাৰ নৱ প্ৰজন্ম ধ্বংসৰ পথত 10 বছৰ 12 বছৰৰ ল'ৰাবিলাক আজিকালি ড্ৰাগছ বিক্ৰী কৰা খোৱা আৰম্ভ কৰিছে। যিবিলাক মানুহ আহে 10 বছৰ 12 বছৰ 15 বছৰৰ ল'ৰা আজি যদি 10-12 বছৰ 15 বছৰৰ ল'ৰাই যদি ড্ৰাগছ খোৱা আৰম্ভ কৰে এইবিলাকৰ ভৱিষ্যত কি। আৰু সেইজন ল'ৰাই যদি এই ড্ৰাগছৰ আসক্ত নহলে হয় কিজানি এটা ইঞ্জিনিয়াৰ হল হয় এটা বৈজ্ঞানিক হলে হয় এটা ডক্টৰ হলে হয় না নহয়। আজি সেই মানুহবিলাক ড্ৰাগছ আসক্ত হৈ আছে। এইবিলাক মই প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছো অতি সোনকালে এই বস্তুটো ঠিক কৰক। আমি যদি পাব্লিকে যদি তেখেতক কবলৈ যাওঁ এইটো আমি অকলে কৈ পেলাই বাকি মানুহবিলাক ওচৰত নাহিব
বা তেনেকুৱা এটা চিটুৱেশ্যন আহিব, এটা কাজিয়াৰ সন্মুখীন হ'ব, সেইকাৰণে পাব্লিকে এইবিলাকত যাব নোখোজে। আৰু তেখেতে চবতকৈ ইম্পৰ্টেণ্ট কথা কি, তেখেতে ভয় খুৱায়। কেনেকে ভয় খুৱায়? ফচাই দিম তেওঁ বেছি মাটি আছে মানে তেখেতক ফচাই দিম। এই ফচোৱা চিষ্টেমটো কি? এইটো চিষ্টেম কৈ পাব্লিকক ভয় খুৱাই আছে। তো মই অসম চৰকাৰক অনুৰোধ জনাইছো, ওপৰ মহলৰ পৰা আৰম্ভ কৰি প্ৰশাসনক কঠোৰভাৱে দমন কৰাৰ নিৰ্দেশ দিয়ক। এইটোৱে মই প্ৰশাসনৰ ওপৰত মোৰ অনুৰোধ।